সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল, আমি আজি অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটি আলোচনা কৰিম। তোমালোকৰ কিতাপ, বহি আৰু কলম উলিয়াই লোৱা। কবিতাটো হৈছে শ্ৰী শ্ৰী শংকৰদেৱ। প্ৰথমতে আমি কবিতাটোৰ কবিজনৰ নাম আৰু তেখেতৰ বিষয়ে জানি ল'ম। কবিজন হৈছে যতীন্দ্ৰ নাথ দুৱৰা। যতীন্দ্ৰ নাথ দুৱৰা এজন স্মৰণীয় বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ গীতিকবি। তেখেতৰ জন্ম হৈছিল 1892 চনত শিৱসাগৰৰ দিখৌ নৈ পাৰত। 1913 চনত তেখেতে স্কটিছ চাৰ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত তেখেতে আইন আৰু স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিছিল যদিও শিক্ষা সাং নকৰি ডিব্ৰুগড়ৰ জজ ইনষ্টিটিউটত শিক্ষাদানৰ চাকৰিৰে জীৱন আৰম্ভ কৰে আৰু ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ কলেজত অধ্যাপনাৰে চাকৰি জীৱনৰ সামৰণি মাৰে। এইজনা স্বনামধন্য ব্যক্তিয়ে বাঁহী আলোচনীৰ মাধ্যমেৰে সাহিত্য জগতত প্ৰৱেশ কৰিছিল। আপোন সুৰ, বনফুল, মিলনৰ সুৰ, মৰমৰ সুৰ তেখেতৰ কবিতা পুথি। তেখেতৰ একমাত্ৰ গদ্যপুথিখন হৈছে কথা কবিতা। পাৰস্য কবি উমৰ খৈয়ামৰ ৰুবায়ুতৰ অসমীয়া ভাঙনি কৰি তেখেতে উমৰ তীৰ্থ নাম দিছিল। বনফুল কবিতা পুথিৰ বাবে তেখেতে 1992 চনত সাহিত্য একাডেমীৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। 1964 চনত তেখেতে ইহলীলা সম্বৰণ কৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কবিজনৰ বিষয়ে আৰু অধিক জানিবলৈ যত্ন কৰিবা। এতিয়া মই শ্ৰী শ্ৰী শংকৰদেৱ কবিতাটি আবৃত্তি কৰিম। তোমালোকে নিজৰ নিজৰ কিতাপ উলিয়াই লোৱা আৰু তোমালোকে যিসকলে মোৰ লগে লগে ডাঙৰকৈ আবৃত্তি কৰিব বিচাৰে তেওঁলোকে তেনেদৰেই কৰিবা আৰু যিসকলে নীৰৱে পঠন কৰিব বিচাৰে তেওঁলোকে নীৰৱেই পঠন কৰিবা। কবিতাৰ শিৰোনামা শ্ৰী শ্ৰী শংকৰদেৱ। কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি, তব পুণ্য কিৰণেৰে কৰিলা পবিত্ৰ ভূমি। নিৰলে বজাই বিনা কোন কবি কাননত, স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। মধুৰ জংকাৰ তাৰ গভীৰ উদাৰ সুৰে, আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে। যি বিনৰ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা, অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা। বোৱালা ভক্তিৰ সোঁত, দিলা ধৰ্ম, দিলা জ্ঞান, দিলা ভাষা অসমক, কৰিলা জীৱন দান। তোমাৰ জীৱনীদেৱ লিখে এনে সাধ্যকাৰ, গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। অসমৰ ৰীতি নীতি, অসমৰ সদাচাৰ, অসমৰ ধৰ্মভাৱ, অসমৰ ব্যৱহাৰ, সকলোকে তুমি দেৱ সজালা নতুন সাজে। তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে। বেদ উপনিষদৰ বাছি বাছি ফুল তুলি, কত যতনেৰে দেৱ গাঁঠিলা ই মালাধাৰী। ক্ষুদ্ৰ স্বাৰ্থ ভিন ভাৱ আঁতৰাই সৰু বৰ, পিন্ধালা ধৰ্মৰ মালা সকলোকে আদৰৰ। জ্ঞানী ভক্ত কৰ্মবীৰ অসমৰ ৰত্ন তুমি, অশেষ যতনে দেৱ সজালা জনমভূমি। তোমাৰ সাজকে পিন্ধি জননীয়ে উল্লাসত, নিজকে চিনাকি দিয়ে হাঁহি হাঁহি জগতত। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কবিতাটো আবৃত্তি কৰা শুনিলা। তোমালোকে সুন্দৰকৈ কবিতাটো আবৃত্তি কৰিবা আৰু মুখস্থ ৰাখিবলৈ যত্ন কৰিবা। এতিয়া আমি কবিতাটোৰ যি সাৰ অংশ বা মূল ভাৱ আলোচনা কৰিম। কবিয়ে শংকৰদেৱক কোনোবা অতীতৰ ধ্যানমগ্ন যোগী বা ঋষিৰ লগত তুলনা কৰিছে, যাৰ পুণ্যৰ প্ৰভাৱত বা তপস্যাৰ বলত অসম ভূমি পবিত্ৰ হ'ল। স্বৰ্গ হৈছে সুখ আৰু আনন্দৰ ঠাই। সত্য, শৌচ, ক্ষমা, দয়া, অহিংসা আদি স্বৰ্গৰ গুণবিলাক তেওঁ লিখনিৰ মাজেদি এই ধাৰাৰ বুকুত বিয়পাই দিছিল। সেয়েহে এই গুণবিলাকক কবিয়ে স্বৰ্গৰ বতৰা বুলি উল্লেখ কৰিছে। যি সময়ত শংকৰদেৱৰ আৱিৰ্ভাৱ ঘটিছিল সেই সময়ত
অসম মুলুকত অন্যায় অবিচাৰ উচ্চ নীচ সৰু বৰ ভেদাভেদ আদিয়ে গা কৰি উঠি সমাজখনক অজ্ঞান অন্ধকাৰৰ ফালে লৈ গৈছিল। সেই সময়তে তেখেতে শুদ্ধ ধৰ্ম, শুদ্ধ জ্ঞান, শুদ্ধ ৰীতি নীতি, সদাচাৰ, শুদ্ধ ভাষা, কৰ্ম সংস্কৃতি আদি দি অসমীয়া জাতিক নতুনকৈ সজালে। যেনেদৰে মালিনীয়ে বচা বচা সুগন্ধি ফুলেৰে প্ৰভুক দিবলৈ মালা গাঁঠে, ঠিক তেনেদৰে শংকৰদেৱেও বেদ উপনিষদৰ বাছি বাছি সাৰ অংশ উলিয়াই অসম ভূমিক যি সাহিত্য সংস্কৃতি ধৰ্ম আদি দি থৈ গৈছে, সেইখিনিক লৈ আজি আমি নিজকে অসমীয়া বুলি চিনাকি দিবলৈ সক্ষম হৈছোঁ। গতিকে এই মহান পুৰুষজনা, তেওঁ অসমৰ ৰত্ন, তেখেত অসমৰ কৰ্মবীৰ। আমি তেখেতক নতশিৰে প্ৰণাম কৰিছোঁ আৰু আমি তেখেতক লৈয়ে আমি অসমীয়া জাতি হিচাপে নিজকে চিনাকি দিবলৈ সক্ষম হৈছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কবিতাটিৰ মূল ভাৱখিনি নিজৰ ভাষাত লিখিবলৈ যত্ন কৰিবা। এতিয়া আমি পাঠভিত্তিক প্ৰশ্নখিনি চাওঁ আহা। ইয়াত তলত আঁচ টনা শব্দবোৰৰ অৰ্থ সোঁফালে বন্ধনীৰ ভিতৰত দিয়া আছে। ১ নম্বৰ হৈছে কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি। ইয়াত 3টা অৰ্থ দিয়া আছে, যেনে তন্ময়, বিস্ময়, মহান। গতিকে ধ্যানমগ্ন এই শব্দটোৰ অৰ্থ হ'ব তন্ময়। ঠিক তেনেদৰে স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত, এই মৰতত এই শব্দটোৰ অৰ্থ আমি বাছি উলিয়াব লাগিব পৃথিৱী, পাতাল, আকাশ। নিঃসন্দেহে মৰত শব্দৰ অৰ্থ হৈছে পৃথিৱী। ঠিক তেনেদৰে গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ, বিস্তৃত মানে শিপাই যোৱা, নাইকিয়া হোৱা, বিয়পি পৰা। গতিকে বিস্তৃত মানে হ'ব বিয়পি পৰা। তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে, যশস্যা গঞ্জনা লাঞ্ছনা। গতিকে ইয়াত গৰিমা মানে অৰ্থ হ'ব যশস্যা। তাৰপিছতে আমি ছাত্ৰ ছাত্ৰীসকল কবিতাটোত থকা কেইটামান শব্দৰ আমি বাক্য ৰচনা কৰিম। তোমালোকে ইতিমধ্যে বাক্য ৰচনা কৰি আহিছা, আৰু বাক্য ৰচনা কৰোঁতে আমি বাক্যবিলাক সদায় শুদ্ধ আৰু সুন্দৰ হ'ব লাগে। যেনে ধৰ আমি এটা উদাহৰণ লৈছোঁ কৰ্মবীৰ। নবীন চন্দ্ৰ বৰদলৈক তেখেতৰ কৰ্মৰাজিৰ বাবে কৰ্মবীৰ উপাধি প্ৰদান কৰা হৈছিল। আৰু যিটো শব্দ বাক্য ৰচনা কৰিবলৈ দিয়ে, সেই শব্দৰ তলত আমি এডাল আঁচ টানি দিব লাগে। ঠিক তেনেদৰে পবিত্ৰ, জন্মভূমিক সেৱা কৰা আমাৰ সকলোৰে পবিত্ৰ কৰ্তব্য। ঠিক তেনেদৰে সদাচাৰ, যিহেতু আমি বাক্য ৰচনা কৰিব পাৰোঁ, সদাচাৰী লোকক সকলোৱে সন্মান কৰে। তেনেদৰে তোমালোকে কবিতাত থকা শব্দবিলাকৰ বাক্য ৰচনা কৰিবলৈ যত্ন কৰিবা। তাৰপিছত আমি কবিতাটোৰ খালী ঠাই কিছুমান পূৰ কৰিব লাগিব। তোমালোকক আগতেই কৈছোঁ, তোমালোকে কবিতাটো মুখস্থ কৰিবা। মুখস্থ কৰিলে যিকোনো ধৰণৰ খালী ঠাই তোমালোকে পূৰ কৰিব পাৰিবা। যেনে মধুৰ দেশ আছে তাৰ গভীৰ দেশ সুৰে, এনেকৈ আছে। মধুৰ জংকাৰ তাৰ গভীৰ উদাৰ সুৰে, আজিও উঠিছে বাজি দেশ ঘৰে ঘৰে, অসমৰ ঘৰে ঘৰে। ঠিক তেনেদৰে তোমালোকে কবিতাটো মুখস্থ কৰিলে যিকোনো ধৰণৰ খালী ঠাই পূৰ কৰিব পাৰিবা। এতিয়া আমি শেষৰ ধ্বনি মিল থকা কবিতাটিত থকা শব্দসমূহ বাছি উলিয়াম। শেষৰ ধ্বনি মিল থকা শব্দ আমি কবিতাটোত বহুত তেনেকুৱা ধৰণৰ শব্দ পাইছোঁ। তুমি, ভূমি, সুৰে, ঘৰে, জ্ঞান, দান। ঠিক তেনেদৰে ধাৰা, পৰা, সদাচাৰ, ব্যৱহাৰ, সাজে, বাজে ইত্যাদি। তোমালোকে এনেধৰণৰ ধ্বনি মিল থকা শব্দবিলাক কবিতাটিৰ পৰা বাছি উলিয়াবা আৰু লিখিবা। ইয়াৰ পিছতে আমি কবিতাটিত থকা কিছুমান শব্দৰ বিপৰীত অৰ্থ উলিয়াম। বিপৰীত অৰ্থ যেনে অতীত, বিপৰীত হ'ব বৰ্তমান, জীৱন, মৃত্যু। ঠিক তেনেদৰে পুণ্য, পাপ, পবিত্ৰ, অপবিত্ৰ, প্ৰেম, ঘৃণা
ইত্যাদি। ইয়াৰ পাছত আমি এটা শব্দত প্ৰকাশ কৰা কেৱল এজন দেৱতাৰ ওচৰত শৰণ লোৱা। উত্তৰ হ'ব একশৰণীয়া। একে গুৰুৰ শিষ্য হৰি ভকত। ঠিক তেনেদৰে বিষ্ণুক ভক্তি কৰে যি বিষ্ণু ভক্ত, সত্ৰ সম্বন্ধীয় সত্ৰীয়া। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এটা শব্দত প্ৰকাশ কৰা বহুত শব্দ পাবা, যিবিলাক শব্দ তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা। আৰু আগতেও মই কৈছোঁ, এই শব্দবিলাকে আমাৰ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। এতিয়া আমি পাম জুৰীয়া শব্দ। জুৰীয়া শব্দ পায় কবিতাটোত আমি বহুতো জুৰীয়া শব্দ পাইছোঁ, যেনে হাঁহি হাঁহি, হৃদয়ে হৃদয়ে, ঘৰে ঘৰে। এতিয়া এনেকুৱা ধৰণৰ বহুত জুৰীয়া শব্দ আছে, একেলগে থকা শব্দ। ব্যাপকতা, সম্পূৰ্ণতা, আকাংক্ষা, পূৰ্ণ বিভিন্ন ভাৱ বুজাবলৈ জুৰীয়াকৈ যিবোৰ শব্দ ব্যৱহাৰ হয় সেইবোৰক জুৰীয়া শব্দ বোলে। গতিকে এই জুৰীয়া শব্দবোৰ তোমালোকে মনত ৰাখিবা। এই জুৰীয়া শব্দবিলাকে অসমীয়া বাক্যবোৰ সুন্দৰ কৰা আৰু সহায় কৰে। ইয়াৰ পিছতে আমি আহিম প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াত মই গোটেইটো লিখি দিয়া নাই, এনেকৈ তোমালোকক দুশাৰীমান লিখি দিব। তাৰ ভিতৰত তোমালোকে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগিব। তোমাৰ জীৱনীদেৱ লিখে এনে সাধ্যকাৰ, গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। গতিকে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ হ'লে আমি কবিৰ নাম, কবিতাৰ নাম আদি লিখিব লাগিব। উদাহৰণস্বৰূপে ধৰা, উপৰোক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিত থকা যতীন্দ্ৰ নাথ দুৱৰাদেৱে লিখা শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। এই 2 নম্বৰ হ'ব প্ৰসংগৰ লগত সংগতি ৰাখি ব্যাখ্যা কৰা। ইয়াত কবিয়ে কৈছে যে শ্ৰী শ্ৰী শংকৰদেৱৰ জীৱনী লিখা ইমান সহজসাধ্য নহয়, কাৰণ তেখেতৰ লিখনিৰাজি বা কৰ্মৰাজি ইমান বিস্তৃত যে কৈ বা লিখি শেষ কৰিব নোৱাৰি। শ্ৰী শ্ৰী শংকৰদেৱ একেৰাহে বিগদ্ধ পণ্ডিত, ভাষা সাহিত্যৰ গুৰু, কলা সংস্কৃতিৰ গুৰু, কবি, নাট্যকাৰ, অভিনেতা, গীতিকাৰ, সুৰকাৰ, চিত্ৰশিল্পী, ভাস্কৰ্য শিল্পী, স্থাপত্যবিদ আৰু অসমীয়া জাতিৰ জনক তেখেত সৰ্বগুণাকৰ। শ্ৰী শ্ৰী শংকৰদেৱে যি সাহিত্য, কলা, সংস্কৃতি, গীত, মাত, ধৰ্মীয় দৰ্শন আদিৰ বীজ দেশজুৰি সিঁচিলে, সি আজি কোবতি জাতীয় জীৱনৰ তলিলৈকে শিপাই আছে। অসমীয়া জীৱনৰ বা অসমীয়া জনগণৰ চিন্তাধাৰা, ভাৱ, অনুভূতি, চেতনা, জীৱন যাপনৰ প্ৰণালী, নৈতিক, সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক ভাৱধাৰা, এই সকলোবোৰ শ্ৰী শ্ৰী শংকৰদেৱৰ প্ৰতিভাৰ প্ৰতিবিম্বহে মাথোন। গতিকে এনে এজন স্বনামধন্য মহাপুৰুষৰ বিষয়ে জীৱনী লিখিবলৈ যোৱাটো বাতুলতাহে মাত্ৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এনেদৰে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিবা। গতিকে আমি আজি এই পাঠটিৰ যোগেদি কবিৰ পৰিচয় জানিলোঁ, কবিতাটি আমি ব্যাখ্যা কৰিলোঁ, এটা শব্দত প্ৰকাশ কৰাখিনি জানিলোঁ, জুৰীয়া শব্দৰ বিষয়ে জানিলোঁ, বিপৰীত শব্দৰ বিষয়ে জানিলোঁ, শেষৰ ধ্বনি মিল থকা শব্দৰ বিষয়ে জানিলোঁ, সমাৰ্থক শব্দৰ বিষয়ে জানিলোঁ। সমাৰ্থক শব্দ হৈছে একে অৰ্থ প্ৰকাশ কৰা শব্দ। পৃথিৱী একে অৰ্থ প্ৰকাশ হৈছে মৰত, বাগিচা, কানন, অন্তৰ, হৃদয়, গংগা, মন্দাকিনী ইত্যাদি। গতিকে আমি এই কথাখিনি আজি জানিলোঁ। তোমালোকে নিশ্চয়কৈ এই কথাখিনি ভালদৰে মন দি শুনিলা আৰু তোমালোকে নোট কৰি ল'বা। এনেদৰে কৰিলে আমি শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি আগুৱাই যাব পাৰিম। শেষত তোমালোক সকলোলৈকে ধন্যবাদ জনাই, শুভেচ্ছা জনাই, মৰম জনাই আজিৰ পাঠদান ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।